थांनाय 31/3/2023 खालि बड'लेण्ड टेरिटरियेल काउन्सिलनि सेक्रेटारियेट एडमिनिस्ट्रेशन डिपार्टमेन्टआव खालि जानानै थानाय जिनाखि ग्रेड 3 आरो ग्रेड 4 नि पस्ट टटेल 42टा पस्टनि थाखाय एडभार्टाइजमेन्ट होनाय जादोंमोन दा बिनि थाखायनो बे पस्टखौ सुफुंनो थाखाय मोनसे बड'लेण्ड इउनिभार्सिटिनि दायथ' होनाय जादोंमोन आरो बड'लेण्ड इउनिभार्सिटिया थांनाय 10 डिसेम्बर 2023 आव मोनसे रिटेन इन्टारभिउ खुंदोंमोन दा बे रिटेन इन्टारभिउनि जिनाखि रिजाल्ट बे रिजाल्टखौ बिथांमोनहा बड'लेण्ड टेरिटरियेल काउन्सिलाव हरबाय आरो बे रिजाल्ट मथेनो दिनै जोङो गासै स्टेन'ग्राफारनि थाखाय जोङो 48 केन्डिडेट्सखौ सर्टलिस्ट खालामनानै पार्सनेल इन्टारभिउ आरो कम्पिउटार टेस्टनि थाखाय लिंहरदों आरो जुनियर एडमिनिस्ट्रेटिभ एसिस्टेन्टनि थाखाय टटेल 87टा केन्डिडेट्सखौ जोङो पार्सनेल इन्टारभिउ आरो कम्पिउटार इफिसियेन्सि टेस्टनि थाखाय जोङो लिंहरदों बिथांमोननि जिनाखि डिटेल्स रिजाल्ट जाय इन्टारभिउ होदोंमोन बिथांमोना www.bodoland.gov.in आव थांनानै गासिबो रिजाल्टखौ नायनो हागोन आरो नोंथांमोननो जोङो मोनसे कपि हरनाय जाबाय पार्सनेल इन्टारभिउखौ माला खालामनाय पार्सनेल इन्टारभिउखौ टेन्टेटिभलि जोङो 11 तारिख मार्च बे मासनि 11 तारिखआव खुंनो थाम खालामबाय थादों आरो आसा खालामो जुदि गासिबो थिगैनो थांजोबोबा जोङो बिफोर इलेक्सन 13 तारिख बा बेफोरबायदिनि गेजेरावनो जोङो एपइन्टमेन्ट लेटारखौ हैनो हागोन होननानै मिजिंथिनो हायो फर्थ ग्रेडनि थाखाय जिहेतु जोंहा एप्लिकेन्ट्सआ 10टाल' पस्ट दङ नाथाय एप्लिकेन्ट्सआ 4303 दा बेखौ पार्सनेल इन्टारभिउ लाजोबनांगौआ बियो टाइम कनजिउमिं मेटार थ' बिनि थाखाय जोंनो एसे टाइम नांगोन खिन्थु जोङो खोब खम समनि गेजेरावनो बिनि इन्टारभिउनि प्रसेसखौबो जोङो जागायगोन बेसेबांसो केन्डिडेटआ गासै एप्लाइ खालामदों टटेल एप्लिकेन्टआ 8725 আমাৰ যিখিনি তৃতীয় বৰ্গৰ আৰু চতুৰ্থ বৰ্গৰ আমাৰ পোষ্ট আছে আমাৰ কৰ্মচাৰীসকল আছে আজি কিছুদিনৰ পৰা আমাৰ কিছু পোষ্ট খালী হৈ আছিলে আৰু আমি এই খালী পোষ্টখিনি ফিল আপ কৰাৰ কাৰণে আমি এডভাৰটাইজমেণ্ট দিছিলোঁ আমি পেপাৰ এডভাৰটাইজমেণ্ট আমি যোৱা বছৰৰ 31 মাৰ্চত আমি নিউজ পেপাৰ এডভাৰটাইজমেণ্ট আমি পাব্লিছ কৰিছিলোঁ আৰু আমাৰ যিখিনি পোষ্ট আছিলে গ্ৰেড 3 পোষ্ট আছিলে আমাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ষ্টেনোগ্ৰাফাৰ আৰু গ্ৰেড 4ৰ পোষ্ট আছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ষ্টেনোগ্ৰাফাৰৰ ৰিক্ৰুটমেণ্টৰ কাৰণে আমি এটা ৰিক্ৰুটমেণ্ট টেষ্ট এটা আমি পাতিছিলোঁ ৰিক্ৰুটমেণ্ট টেষ্টটো বড়োলেণ্ড ইউনিভাৰ্চিটিক দায়িত্ব দিয়া হৈছিলে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে সুচাৰুৰূপে সেই টেষ্টটো তেখেতসকলে যোৱা ডিচেম্বৰ মাহৰ 10 তাৰিখে তেখেতসকলে এইটো খুব সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিলে আৰু আজি কিছুদিনৰ আগতে আমাক তেখেতসকলে ৰিজাল্টটো দিলে গতিকে আমাৰ তেখেতসকলৰ সেই যিটো ৰিজাল্ট আমি পালোঁ ৰিটেন টেষ্টৰ ৰিজাল্টৰ ওপৰত বেছ কৰি আমি শ্বৰ্টলিষ্ট কৰা কেণ্ডিডেটসকলৰ আজি আমি ৰোল নম্বৰসমূহ আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ আৰু আমাৰ ৱেবছাইটত আমাৰ এই যিসকল প্ৰাৰ্থী আছে তেখেতসকলে আমাৰ যিটো বড়োলেণ্ডৰ আমাৰ চৰকাৰী ৱেবছাইট আছে ৱেবছাইটটোত গৈ গোটেই তাতে ডিটেইলছখিনি তেওঁলোকে চাব পাৰিব এতিয়া ৰিটেন টেষ্টৰ পিছত আমি যিখিনি শ্বৰ্টলিষ্ট কেণ্ডিডেট কৰিলোঁ শ্বৰ্টলিষ্ট কেণ্ডিডেটক আমি অহা 11 তাৰিখে আমি তেখেতক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে আমি তেখেতসকলক আমি নিমন্ত্ৰণ জনাম আৰু লগতে যিসকল আমাৰ ষ্টেনোগ্ৰাফাৰৰ প্ৰাৰ্থী আছে তেওঁলোকে এটা এডিশ্যনেল আৰু ষ্টেনোগ্ৰাফিৰ শ্বৰ্ট হেণ্ডৰ এটা তেওঁলোকে টেষ্ট এটা দিব লাগিব গতিকে এইখিনিও আমি কৰিবলৈ গৈ আছোঁ আমাৰ ৱেবছাইটত আমি তাৰিখ সময় আৰু কি কৰিবলগীয়া আছে আৰু লগতে এই প্ৰাৰ্থীসকলৰ যিখন কল লেটাৰ থাকিব কল লেটাৰখনো আমি আমাৰ ৱেবছাইটতে আমি আপলোড কৰি দিম তাৰ পৰা যিখিনি শ্বৰ্টলিষ্টেড কেণ্ডিডেট আছে তেওঁলোকে এইখিনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব আমাৰ টোটেল পোষ্ট আছিলে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 বুলি কয় ষ্টেনো গ্ৰেড 3 তাৰে আমাৰ ভেকেণ্ট পোষ্ট আছে 12টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট আছে আমাৰ 20টা আৰু গ্ৰেড 4ৰ পোষ্ট আছে আমাৰ 10টা
এইখিনিৰ কাৰণে আমি যেতিয়া এডভাৰটাইজমেণ্ট কৰিছিলোঁ আমি ষ্টেন'গ্ৰাফাৰ পোষ্টৰ কাৰণে 184খন আমি এপ্লিকেশ্যন ফৰ্ম পাইছোঁ। তাৰপিছত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 3756খন আমি এপ্লিকেশ্যন পাইছিলোঁ আৰু গ্ৰেড 4ৰ কাৰণে 4303 আৰু কিছুমান এপ্লিকেশ্যন আমাৰ ৰিজেক্টো হৈছে কিছুমান টেকনিকেল গ্ৰাউণ্ডত। গ্ৰেড 4ৰ কাৰণে আমাৰ কোনো ধৰণৰ পৰীক্ষা আমি ৰখা নাই। গ্ৰেড 4ৰ কাৰণে আমি তেওঁলোকক আমি পৰৱৰ্তী কোনোবা এটা তাৰিখত আমি তেখেতসকলক আটাইখিনি যিখিনি ভেলিড এপ্লিকেণ্ট যিখিনি আছে গোটেইখিনিকে আমি তেওঁলোকক ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আমি তেওঁলোকক নিমন্ত্ৰণ কৰিম। গতিকে আমি আশা কৰিছোঁ যে আমি অহা সপ্তাহৰ ভিতৰতে এই গোটেই প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰি আমি এই প্ৰাৰ্থীসকলক আমি তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ বা তেওঁলোকক আমি এপইণ্টমেণ্টটো যাতে দিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাইছোঁ। শ্বৰ্ট লিষ্টত আমাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত 87জন আছে আৰু ষ্টেন'গ্ৰাফাৰৰ কাৰণে 48জন আছে। মানে 1:4 क'क्राझार नोगोरनि आर.एन.बी लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकआव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।